Hey guys, এটা বেয়া খবৰ ভোডাফোন ইউজাৰ সকলৰ বাবে অতি শীঘ্ৰে বন্ধ হৈ যাব পাৰে ভোডাফোন সাৰ্ভিস আৰু লগতে ভোডাফোনৰ লগতে বন্ধ হ'ব পাৰে আইডিয়া ব্যৱহাৰ কৰা সকলৰ নেটৱৰ্কৰ সাৰ্ভিস। মানে কথাটো এনেকুৱা ধৰণৰ হ'ল যে ভোডাফোনে চৰকাৰক 60,000 কোটি টকা টেক্স দিবলৈ বাকী আছে। সেইবাবে চৰকাৰে তেওঁলোকক যিখিনি বাকী থকা টকাখিনি আদায় দিবলৈ কোৱাত ভোডাফোন বৰ্তমান অসমৰ্থ হৈছে। তাৰ ফলত ভোডাফোন আমাৰ সকলোৰে পৰা নাইকিয়া হৈ যাব পাৰে এয়াৰচেলৰ দৰে। তাৰ বাবে আপোনালোকে পোৰ্ট কৰি একেটা নম্বৰতে বেলেগ ব্যৱস্থা কৰিব পাৰে। আৰু ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰেই নাপাহৰিব। ধন্যবাদ।